দিনা মাৰি ফুকি এই ভাগ্য ভাল এখন জংগমঞ্চৰ কাৰণেহে আছে ইনকে বেলেগ যদি ক'ৰবাত পথৰ চথৰে মঞ্চ দিলে হয় গেৰেটটা ভাঙি পৰিল হয় খেৰা বুজিডাল আটা পাৰি নমৰবি মেজিয়া ভুকি দিম বুলি কৈছোঁ মানুহে এখন মাৰিবও নোৱাৰি ভাই ইমান মানুহ আছে আগত দেখিবি তই সন্মান নাখাই দিবি শুনছা ইমান ধুনীয়া অনুষ্ঠান এটাত আহি পেলাই কান্দি নমৰবি ঘৰত থাকান পাইছা নেকি কিবা খঙত গো বেটেনে বগৰলে তেস্কি বুজি পাইছা কিবা নালাগে আকৌ ধোৱান পাইছা নেকি আপোনাক এটা কথা কওঁ কথা কোৱা নাই নেকি কিবা গান বুঢ়া মানুহে খাই ভাল পায় বিড়ি বুঢ়া মানুহে খাই ভাল পায় বিড়ি আপুনিনো কিয় চবতে লৈ ফুৰাব লাগে এইডাল চিলিণ্ডাৰ শান্তিৰি ভাগ্য ভাল চিলিণ্ডাৰ বুজি ঠিকে আছে ভাগ্য ভাল খেলা বুজি বুলি যি নকলা হেৰি চাহত ভিজে খাই ভাল লাগে মুড়ি চাহত ভিজে খাই ভাল লাগে মুড়ি অ আপোনালোকে চাকচোন আমাৰ ভুজিয়া মান্দাই মাৰি দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী তোৰ এটা কথা কওঁনে তই বিৰাট লাজ পাবি কিন্তু অকল তই নকওঁ কিয়া বুটত দে আদা আদা নিদি নাৰিকল দি বুলি বুটত দে আদা তই যি ৰাতি হলিয়ে ধুচ ধুচকে পাদা হয় নেকি এটা কথা কওঁনে বেটি কওঁচোন তই গম আছে যদি পানীত থাকে মাছ পানীত থাকে মাছ এই মান্দাই মাৰি তোৰ যি দেহাটো কেনে কুয়া পচা বাছ ভীমকলৰ গুটি এনেকুৱা এটা চব দিম থিয়াই লবি মুঠি চেকেনি তই বেটি হৈ গৈছা মস্ত এটা চেকেনি জেকেনি বুলি কৈছোঁ ঠিকে আছে ভাগ্য ভাল যি বাজৰ প্ৰতি খেপ বুলি নকলা এইবিলাক আমাৰ চিৰিয়াৰ লগত ইমান জ্বালা যায় ঘূৰি হাত এই দুটা পুহি ফালে মই এই কালি চুৰি নোহোৱা কৰি দিছোঁ আৰু ইহঁতে ইমান কাজিয়া কৰি থাকে মোৰ মানে মাথাই বেয়া হৈ যায় আকৌ আমাৰ চিৰিয়েলবিলাক চাই ঘূৰি সিহঁতে ঘৰত যায় কাজিয়া নকৰিবি দেই এইবিলাক এতিয়া আমি মনোৰঞ্জন দিব লাগে আমি চিৰিয়েলবিলাক বনাই থাকোঁ আপুনিতো আইভাৰ পে হোৱাই নহয় ইমান কথা কৈ আছে কথা ক'বলৈ মাইক্ৰফোনটো আগবঢ়াই দিছে ভিডিঅ'টা ক'ব গ'লে ই হেল্ল' হেল্ল' মাৰি থাকে এইটো আহি গ'লে আকৌ ইহঁতে আকৌ এইটো মতা কৰি দিছে মাইকী কৰি দিয়া নাই এই লাইন মাৰি থাকিব লাগেতো উলিয়াই নহয় মৰা মাইক্ৰফোনৰ কথা কৈ ভাল লাগছি বাৰু ই আকৌ বাৰে প্ৰতি উঠব আহি আকৌ এইটো বেয়া হৈছে নেকি বুলি এই ওচৰত নহয় আপোনাৰ পৰিচয়টো দিয়ক ৰাইজক হয় চবে জানে খিটেই বুলি আহি পোৱাৰ লগে লগে কৈছোঁ এইটো চাহতেই বুলিহে ভিটিউটা মই চাহতেই নহয় খিটেই বুলি কৈছোঁ নহয় আপোনাৰ অৰিজিনেল নামটো কওক অৰিজিনেল নাম চবে জানে মোক দীপজ্যোতি বুলি অৰিজিনেলটো কওক অৰিজিনেল নামটো মোৰ হৰিশ আপোনাৰ তিৰিটোৰ নাম পাৰ্ভিশ নহয় ল'ৰা ছোৱালী দীপিশ নহয় আপুনি ভৰিখন যে বেকাকে আছে কিবা বেমাৰ নেকি এইটো পেৰালাইচিছ আগতে কিবা বেমাৰ আগতে আছিল হেপাটাইটিছ ইটা কিবা বেমাৰ এটা জণ্ডিছ আপুনি জেপত যে হাতখন ভৰি আছে জেপত কি এইটো চেমিছ কাৰ কাৰণে এইডাল লেডিছ আপুনি একেবাৰে দূৰত যাই পোৱা ঠাইখনৰ নাম কি পেৰিছ কিন্তু ওপৰত আছে বেলুন আপুনি যে ইমান সুখীখিনি গৈছে আপুনি খাই কিহে কুৰ্কিছ হ'বদে আৰু নুসুধো কথাখিনি পিছে হ'লে ফিনিছ আকৌ আহি পোৱাৰ লগে লগে ভাবছিলোঁ কি কিবা বাৰ্থডে পাৰ্টিত আহিলোঁ নেকি বুলি ইমান ধুনীয়াকৈ মেলি থৈছে বেলুনবিলাক নহয়নে এইটো দেখিছেহে আগে পৰা সোমাল তাতে কোম্পানীৰ নানো গাড়ীখন কিবা ক'লা লাগি গ'ল যাই ফালে ই জালাত কৰি এই কান্দিব লগা হ'ল হিটছি উঠিত নালিও নহয় গোটেই হাতী এৰি দিয়া কপাল হান হৈ আহিছে ফুটাডাল মাৰি ফেলে কিন্তু সঁচাকৈ মই পানা দেখি ছোৱালীবিলাক তিৰিবিলাকক কোৱা নাই দেই মই বিয়া হোৱা নাই কিন্তু চিৰিয়েলতহে দুটা তিৰি ইয়াৰ পৰা যদি কোনোবা যাব খোজে যাব পাৰে আমাৰ খেতি গাই লাগি যাবলৈ এনেই গুচি ৰাখি ফলত আজি বোলে খেতিকে 10টা তিৰি আহিব বোলে মিল ৰাখি মানুহ আপোনালোকে বেয়া পাইছে নেকি এই হাতে চাপি দিলে ভাল লাগিল হয় কোনোবাই যদি হাতেদি মাৰা নাই কোনোবাই এতিয়া ভৰিদি মাৰি কুৰিহঁতে জানো কেতিয়াৰ পৰা আহিছে কেতিয়াকৈ আহিব কোনোবা গায়ক আহিব বুলি ডিপিয়াৰ পৰা বহি আছে বৰষুণ এবাৰ সময় হৈছে সেইকাৰণে পৰা বহি থাকিলে পেচাব কৰা লাগব চকীখনত কোনোবা বহে বুলি একে হেঁচি চেকি নাথাকে ভাই মান নাই মাৰি হাত দেৰিটো হ'ব এইপা এতিয়া কুৰিহঁতৰ হাতে হাতে আৰু আমাৰ খেতি গাই গানটো মনত আছেনে নাই বাৰু আমি খেতি গাই গানটো গাম
প্ৰশ্ন সুধা নাগে চব চলি ভাল আৰু পানাৰবাসী ৰাইজ বহুত আগবাঢ়ি গৈছে আগৰ সেই পানাৰবাসী অঞ্চল নাই এই বিহুখনে বহুত আগবাঢ়ি গৈছে আমিও আজি আহি পেলাই সঁচাকৈ ভাল লাগিল খুৰীহঁত দাদাহঁত এইখন মঞ্চ আমাৰ নহয় দেই আমি আজি আহিছোঁ খালী নাই গতিকে সেই পানাৰবাসী ৰাইজে এই মঞ্চখনত নাচিছি গান গাইছি আৰু দাদাহঁতে মোক কালিয়ে ফোন কৰিছে কাৰণ ৰাইজখনৰ মাজত আহিব লাগিব বুলি কৈছে কেতিয়াকৈ চাই থাকে বুলি কৈছে মই কৈছোঁ হ'ব দে যদি ভাল পায় মই একবাৰ হ'লেও যাম কাৰণ আমাৰ ভিডিঅ'বিলাক খুৰীহঁতে দাদাহঁতে চাই থাকে মই সেইকাৰণে ল'ৰা ছোৱালীক উৎসাহিত কৰিব লাগি আহিছোঁ কাৰণ ছোৱালীবিলাক ইমান পঢ়ি শুনি আগবাঢ়ি গৈছে হয়নে নহয় বাৰু এই সৰু সৰু ছোৱালীবিলাকে তোমালোকক পঢ়েনে নাই তোমালোকে পঢ়িব লাগিব পঢ়িলেহে ডাঙৰ মানুহ হ'ব পাৰিবি যদি স্কুলত হাৰাম কৰা তেতিয়া ঘৰত আহি গোটেই জীৱনটোৱে হাৰাম হ'ব আৰু আমি